আজি অসম চৰকাৰে বিভিন্ন বিভাগত 1694 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়ে। এই প্ৰাৰ্থীকেইগৰাকী মোষ্টলি গেজেটেড অফিচাৰ, বিষয়া পৰ্যায়ৰ নিযুক্তি। লগত ASRLMতো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানতো 185 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰে। আমি এতিয়া 1,60,000 নিযুক্তিতকৈ 1000 কমত আছোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ যি আহিবলগীয়া দিনকেইটা আছে, মডেল কোড অফ কণ্ডাক্টৰ আগতে আমি আৰু কিছু নিযুক্তি দিব পাৰিম। বিভিন্ন ইণ্টাৰভিউ আদি চলি আছে। লগে লগে অহা 5 বছৰত আমি কিমান নিযুক্তি দিব পাৰিম তাৰ বিষয়েও কমিটি এখনে কাম কৰি আছে। আমি অহা 5 বছৰত কোন বিভাগত কিমান নিযুক্তি কৰিব পাৰিম তাৰো এটা ব্যৱস্থা আমাৰ কেবিনেটত এখন সৰু কমিটি কৰি দিছোঁ। তেওঁলোকে কথা বতৰা চলাই আছে। আমাৰ লক্ষ্যটো হ'ল যে এই 5 বছৰত যেনেকৈ নিযুক্তি হ'ল, অহা 5 বছৰতো আমি নিযুক্তিৰ ছেম স্পীড এটা মেইনটেইন কৰিব খুজিছোঁ, যাতে ফাইনেলি অসমৰ ল'ৰা ছোৱালীৰ মনত এই ধাৰণাটো আহি যায় যে পঢ়া শুনা কৰিলে আমি চৰকাৰী চাকৰি পাব পাৰোঁ।